নমস্কাৰ, মই অৱসৰপ্ৰাপ্ত কৃষি বিষয়া নয়ন কুমাৰ বৰা। আজি আমি এটা নতুন কৃষি শিতান আৰম্ভ কৰিব বিচাৰিছোঁ, যে কৃষি বিজ্ঞানৰ অ আ ক খ। যে আমি জানো যে কৃষি বিজ্ঞানত প্ৰয়োগ হোৱা বিভিন্ন ৰাসায়নিক ঔষধ, কীটনাশক ইত্যাদিয়ে আমাৰ কৃষি উৎপাদনৰ বহু গুণ বৃদ্ধি কৰিলে, কিন্তু সেই অনুপাতে আমাৰ মানৱ সমাজলৈ অন্যান্য কিছুমান অসুবিধাও আহি পৰিল। গোটেই পৰিৱেশৰ এটা প্ৰদূষণ সমস্যাৰো সৃষ্টি হ'ল। এই কথাটো এইকাৰণে হৈছে যে আমি যদিও কৃষি বিজ্ঞান বহুখিনি আগবাঢ়ি গুচি গ'ল, এই কৃষি বিজ্ঞানৰ জ্ঞানসমূহ আমাৰ সৰ্বসাধাৰণ ওচৰলৈ গৈ পোৱাত কিছু অসুবিধাৰ এতিয়াও সন্মুখীন হৈ আছে। এতিয়াও আমাৰ সাধাৰণ কৃষকসকলে কৃষি বিজ্ঞানৰ গোটেইখিনি সম্যক ধাৰণা নাই, যিটো ফলত আমাৰ সেই উপকৰণবোৰ যেনে ৰাসায়নিক সাৰ কীটনাশক প্ৰয়োগৰ ফলত হিতে বিপৰীতহে হ'ল, আমাৰ কিছুমান পাৰিপাৰ্শ্বিক সমস্যা দেখা দিলে। গতিকে এই গোটেই কথাটোৰ ওপৰত নিৰ্ভৰ কৰি আমি দেখিলোঁ যে যদি আমি বিশেষকৈ শিক্ষিত যুৱকসকলক আমি যদি কৃষিৰ প্ৰতি আগ্ৰহী কৰি তুলিবলগীয়া হয়, তেখেতসকলৰ কৃষিৰ প্ৰতি এটা সম্যক জ্ঞান আহৰণ কৰিব লাগিব, আৰু যিখিনি জ্ঞান লৈ তেখেতসকলে যদি কৃষিত মনোনিৱেশ কৰে, তেতিয়াহ'লে নিশ্চয়কৈ আমি এটা সুন্দৰ কৃষি ব্যৱস্থা আমি গঢ়ি তুলিব পাৰিম। আৰু তাৰেই আমি চিন্তাৰে কৃষি শিতানটি আৰম্ভ কৰিছোঁ। কৃষি বিজ্ঞানৰ অ আ ক খ খণ্ড খণ্ডকৈ আমি এই গোটেই আমাৰ প্ৰশিক্ষণটো আমি আগবঢ়াম। গতিকে আজি আমি প্ৰাথমিকভাৱে এইখিনি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ।